হেল্ল' এভৰিৱান ইয়াৰ আগৰ ভিডিঅ'টোত মই জেছিকাৰ 4টা পাপিক আপোনালোকক দেখুৱাইছিলোঁ পাপিকেইটা ৱৰ্কশ্বপত আছিলে আমি বিহুত যেতিয়া ঘৰলৈ গৈছিলোঁ সিহঁতক মানে কি কয় ৱৰ্কশ্বপত থৈ গৈছিলোঁ আৰু ইহঁতি এতিয়া ডাঙৰ হৈ গ'ল সৰুকালৰ ভিডিঅ' কৰা হৈছিলে যদিও আপোনালোকক দেখুওৱা নহ'ল আচলতে ভিডিঅ'খিনি এডিট কৰাও নহয় এলাহত আৰু মই অলপ এলেহুৱাও এতিয়া ইহঁতি ডাঙৰ হৈ গ'ল 45 ডেজ হৈ গ'ল আৰু ইহঁতি মাকৰ গাখীৰ এৰাই নাই এতিয়ালৈকে মানে 45 ডেজৰ পিছত পাপি এতিয়া খানাখিনি খাব পৰা হৈ গ'ল ইহঁতক পাপিৰ পেডিগ্ৰীখিনি খুৱাওঁ এতিয়া আৰু জেছিকাটো এডাল্টৰ খায় এতিয়াও গাখীৰ খাই আছে দেখিছে জেছিকা কিমান শান্তশিষ্ট মাক তাৰমানে একদম ধুনীয়াকৈ পাতি দিছে আৰু ইহঁতৰ কালাৰকেইটা একদম ইউনিক কালাৰ ব্লেক এটা হ'ল তাৰমানে যিটো আমি দ্বাৰা ব্ৰিডিং কৰাইছিলোঁ এইটোৰ দেউতাকটো তাৰমানে কি আছিলে এইটো ব্লেক আছিলে আৰু দুটা জেছিকা কালাৰ হ'ল এটা কিন্তু হোৱাইট হ'ল মানে ভাল লাগিছে গোটেইকেইটাৰ কালাৰ বেলেগ বেলেগ আচলতে 10টাই হৈছিলে আৰু এইয়া দেখিছে উৎপাত কি যে উৎপাত কৰে মাকক খাবলৈ দিওঁতে আচলতে ইহঁতক আমি পাপিৰ পেটিগ্ৰীটো দিওঁ আৰু জেছিকাক এডাল্টৰটো দিওঁ মানে এডাল্টৰটো সিহঁতিটো খাব নোৱাৰে সেইকাৰণে খাবৰ সময়তে আমি অকল এনেকৈ ফিটা দি পেলাই সিহঁতক বান্ধি দিওঁ আৰু পেটিকেইডাল দি পেলাই বান্ধি দিওঁ এনেই খোলাই থাকে আৰু সেই খোলা থকাৰ সময়ত তাৰ পৰা জেছিকা গাখীৰ খাই খেলি মেলি থাকে কিন্তু এতিয়া এইটো সময়ত বান্ধি নথ'লে সিহঁতক অসুবিধা হয় আৰু পূৰা চিঞৰ বাখৰ কৰে কি যে উৎপাত কৰে খাবলৈ নেপালে সিহঁতি মুঠতে বাতিটো খুৰ খুৰ শব্দ হ'লেই সিহঁতি শুই থাকিলে জাপ মাৰি উঠে একদম খাবলৈ পাম বুলি এই সিহঁতক এতিয়া পাপিৰ পেডিগ্ৰীটো দিছোঁ আৰু আজি মনটো অলপ বেয়াও লাগি আছে তাৰমানে কি আছিলে যিটোৰ পৰা আমি ব্ৰিডিং কৰিছিলোঁ এটা মানে তাক পোৱালি দিব লাগিব আমি সেই মানে যিটো বইজ পাপি আছে মানে ল'ৰাটো তাক দি দিব লাগিব আৰু এটা যাব এওঁৰ ফ্ৰেণ্ড এজনে মানে জন্মৰ আগতে কৈ থৈছিলে তাক দিব লাগিব আৰু সেয়াই আৰু চবেই ভাবি থৈ হৈছে সেইটো বাই বাই দেই জেছিকা বেটি দিব মন চাওঁ মন নাই চা কিন্তু মইতো মাৰি আছিলোঁ টুক টুক ন মইতো পিটো ইহঁতক টিক টিক পিটো তাৰমানে অনবৰত গোটেইখন প্ৰিপেয়াৰ কৰে যে সেইকাৰণে পিটা হৈছিলে মই এনেই লেব্ৰাডৰৰ যিটো প্ৰজাতিটো না সেইটো মানে বহুত মানে ফ্ৰেণ্ডলি হয় খালি খোৱাটো বেছি দিব নালাগে মানে সিহঁতৰ এটা চাওঁ টিকলি এইজনী আজি আমাৰ যাবগৈ নগাঁৱলৈ নগাঁও নহয় জানো মৰিগাঁও চাবলৈ যাব পাৰিম কুহুমীয়া গৰম পানী দি পেলাই ধুৱাব এতিয়া সদ্যহতে ধুৱাব নালাগে 1 মাহ পাছত মানে তুমি ধোৱা ষ্টাৰ্ট কৰা এইটো আমাৰ ল'ৰা যাবগৈ এতিয়া আহি এইকেইদিন টিক টিককৈ পিটিহে আছিলোঁ ন এতিয়া যাবিগৈ আৰু যাবিগৈ নি আমি গৈ থাকিম দেই আমি চাবলৈ দেউতাৰ ঘৰলৈহে যাবিগৈ এতিয়া সেইটো কাৰণে নহ'লে ৰাখি দিলোঁহেঁতেন আৰু দেউতাৰ ঘৰলৈহে যাবি এইয়া হামিয়াতে গোটেই যায় ইয়া হামিয়াতে গোটেই যায় টুক টুক যাবি দেই ই পূৰা শান্ত মোৰ ই বহুত পচন্দ তাৰমানে আমি মানে সেই মতা নাৰা কৰিলে যেনেকৈ হেৰি হৈ যাব পাৰে ব্ৰিডিং হ'ব পাৰে সেইটো কাৰণে আমি হ'ব কৰা তুমি মানে এইটো ব্লেক ন মই এবাৰ মানে ব্ৰাউনৰ লগত কৰাম বুলি ভাবি আছোঁ যদি পোৱা উলিয়াই কোৱাচোন তুমি যদি পোৱা ব্ৰাউন হাতীগাঁও হ'ব যোন জেগাতে গুৱাহাটীৰ ভিতৰত যোন জেগাতে নাথাকিব লাগিলে এই দুটা এতিয়া বাহিৰত খেলি আছে ইহঁত দুটাহে থাকিলে আমাৰ মনটো খুবেই বেয়া লাগিছে মোৰ আচলতে এজনী জেনি আৰু নেন্সি তলত সোমাই গ'ল আমি ইহঁতৰ নামটো মানে দি দিলোঁ আৰু এতিয়া এইয়া নেন্সি এইজনী এইয়া খেলি আছে বাহিৰত ইহঁত দুটা খেলাই আছোঁ এতিয়া আৰু তাৰমানে দুটা থাকিলে দুটাটো দিবলগীয়া হ'লেই আৰু যাৰ পৰা ব্ৰিডিং কৰাইছোঁ আচলতে অ'নাৰজনকতো দিবই লাগিব এটা সেইটো চুক্তিমতে তেওঁলোকে কৰিছিলে আৰু বাকী ইজনী মানে নগাঁৱত গৈছে কৈছোঁ আপোনালোকক আৰু এই দুটা দেখিছে দুটাৰ নাম এটাৰ নাম নেন্সি এটাৰ নাম জেনি
এতিয়া এনে আছিলে নামটো বুজি পোৱা হোৱা নাই আৰু এই দুটা দেখিছে গোটেইখন পিৰিকে ঘূৰি ফুৰে বাহিৰত যোৱাৰ অভ্যাস ইমান কৰোৱা নাই এইজনী জেনি 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 এই জেনি 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 এইজনী নেন্সি আহি গ'ল জেনি আৰু নেন্সি আমাৰ লগত থাকি গ'ল জেছিকাৰ জীয়েক দুজনী আৰু জেছিকা এতিয়া আচলতে আমাৰ তিনিওজনী ফিমেলেই আছে আৰু আমাৰ ঘৰত বাহিৰত অলপ খেলিয়াই দিলে ভাল পায় আৰু মই অকণমান পিটো অৱশ্যে চিটিপেনিডাল লৈ পেলাই এনেকৈ আমাৰ সিহঁত দুটাক যেনেকৈ পিটিছিলোঁ সিহঁত মানে অকণমান সেই জেছিকাক বেছি দিগদাৰ কৰি থাকে আৰু খুব চিঞৰি থাকে